নমস্কাৰ সকলোকে। আজি আপোনাক মই এনেকুৱা এজন ব্যক্তিৰ সৈতে কথা চিনাকি কৰি দিম, যিজন ব্যক্তিয়ে অতি কম সময়ত ইউটিউব জগতত ছাকচেছ হ'বলৈ সফলতা লাভ কৰিছে আৰু তেওঁৰ নাম হৈছে যদুৰাম। তেওঁৰ মোবাইলৰ স্ক্ৰীণত আপোনাক দেখুৱাইছোঁ তেওঁৰ ইউটিউব চেনেলটো। তেওঁ মানে কি কয়, জোনমণিৰ গানটোৰ ওপৰত 2 মিলিয়ন ভিউজ হ'বলৈ আগবাঢ়ি আছে। আহক অলপমান তেওঁৰ লগত আজি কথা পাতোঁ। এয়া হৈছে আমাৰ যদুৰাম, যদুখুৰা। নমস্কাৰ। এইজন ব্যক্তিৰ সৈতে আমি অলপ কথা পাতিম, যিজন ব্যক্তিয়ে ইউটিউব জগতত অতি সোনকালে ছাকচেছ হৈছে আৰু যি গতিকে এইজন ব্যক্তিৰ সৈতে অলপ কথা পাতোঁ আহকচোন। কওক যদুৰাম। মই গান গোৱা আপোনাৰ 95ৰ আগত, তোমালোকেতো তেতিয়া সৰু আছিলা। 95ৰ আগতে যেতিয়া আমাৰ অডিঅ' কেছেট তেতিয়া কিনিবলৈ পায়, মানে তেতিয়া গান বিক্ৰী হৈছিলে। সেই জগততে তেতিয়া সময়ত কেছেট কৰিছিলোঁ। কেছেট কৰি মই বহুত লোকচান ভাগি হ'লোঁ। লোকচান হৈ যোৱাৰ পিছত মই সুদীৰ্ঘ 25-26 বছৰমান বহি থাকিলোঁ। কিন্তু মোৰ অকণমান মনতে ৰাপটো আছে যে কোনোবাই গালে গুণগুণা ময়ো এনেকৈ। এয়া যে লকডাউন, তোমাৰ এয়া 2021 চনৰ লকডাউনত মই এটা গান কৰিলোঁ, পৰম্পৰা পাট মুগা বুলি। গানটোত অলপ পইচা পাতি খৰচ কৰিলোঁ, কিন্তু সেনেকুৱা ভিউজ পোৱা নাছিলোঁ, বা তেতিয়া মই মোবাইলৰ বিষয়ে ইমান জনাও নাছিলোঁ, বা এনেকুৱা মোবাইল মোৰ নাছিলে। গতিকে মই কিবা কিবি কৰি আহিছোঁ। আৰু মোৰ এজন ইউটিউবাৰ ল'ৰা জুবিন, সি মোক উৎসাহ দিছিলে যে খুৰা, আপোনাৰ বয়সত মানুহে ব্লগ বনোৱা নাই, আপুনি ব্লগ বনাওক। আৰু মই তেতিয়া সুধিছিলোঁ যে চেনেলটো চলি থাকিবলৈ কি কৰিব লাগিব। তেতিয়া কৈছিলে যে আপুনি ব্লগ বনাওক আৰু গানটো সদায় এনেকৈ কৰিব নাই, ব্লগ বনাই যাওক আৰু মাজে মাজে গান কৰিব। সেই হিচাপে চলি আছিলোঁ। ভগৱানৰ কৃপাত, আপোনালোকৰ আশীৰ্বাদত মই গানটো ভাইৰেল হৈছে। গতিকে মোৰ ইমানেই। আৰু আপুনি আমাৰ হৰজিত দাদা ব্লগছৰ চেনেলটোত আপোনাৰ অলপমান গানটোৰ বিষয়ে অলপমান গাই দিবনে? গানটো মই লিখিছিলোঁ, গোটেইখিনি আপোনালোকে শুনিছে দেখিছে, তথাপিও গোটেইখিনি সামৰি জোনমণি ৰাভা, হাচিনা, পুলিচ প্ৰশাসন, আপোনাৰ টকা পইচাৰ কেলেংকাৰী, সকলো মিলাই গানটো লিখিছিলোঁ। অকণমান গাই দিছোঁ। ঐ লোভত পৰি মৰিলোঁ, এতিয়াহে বুজিলোঁ, চাকৰি মোৰ নেথাকিলে চলিম কেনেকৈ, ঐ চলিম কেনেকৈ। হাচিনা, জোনমণিৰ কথা পাহৰি নাযাবা, আনৰ ডাঙৰ অফাৰ পাই। যি গতিকে জোনমণিৰ কথাটো বহুত নিউজ চেনেলত ভাইৰেল হৈছে। আগতেও গানটো পিছত কেইদিনমান পিছত বানপানী হোৱাৰ পিছতে জোনমণিৰ কথাখিনি চব তললৈ পৰি গ'ল। আপুনি আপোনাৰ গানটোৰ জৰিয়তে আৰু একবাৰ উত্থাপন কৰিলে, ৰাইজে আপোনাক বহুত ভাল পাইছে। সেয়াহে যদুৰাম, আপোনাক বহুত বহুত ধন্যবাদ মোৰ চেনেলত অহাৰ বাবে। আৰু আপোনালোকক মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম যদুৰাম ইউটিউব চেনেলৰ। আপোনালোকে সকলোৱে চাব গানটো। যি গতিকে 2 মিলিয়ন ছাবস্ক্ৰাইবাৰটো হ'বই লাহে লাহে, 2 মিলিয়ন ভিউজৰ ওপৰত হৈ আছে। আহক, আৰু আপোনাক মই ইয়াতে সামৰিছোঁ। নমস্কাৰ।